বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো ফুটপেটৰ কাহিনী বহুতো শুনিছে বা ফিল্মত দেখিছে। আচলতে সঁচাই ফুটপেট বুলি কিবা আছে নেকি? আজি মই আপোনালোকৰ মাজত সাইণ্টিফিক ৱেত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। আচলতে ফুটপেট বুলি কিবা আছেনে নাই, নে এই ফুটপেট আমাৰ মগজুত সৃষ্টি হোৱা এক ভ্ৰম? ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ লওঁ, কিছুমানে ক'ব এইবোৰ ভ্ৰম, মানুহৰ ভুল ধাৰণা। সেয়েহে মই তেওঁলোকক ক'ব বিচাৰোঁ, আপোনালোক অলপ অপেন মাইণ্ডেড হওক। ফুটপেটৰ আচল স্থিতি কি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, নহ'লে আপুনি কনফিউজ হৈ পৰিব। পোনপ্ৰথমে মই আপোনালোকক জনাম পেৰানৰ্মেল ইনভেষ্টিগেটৰবিলাকে কি মানে আৰু বিজ্ঞানে কি মানে ফুটপেটৰ ওপৰত, কিয়নো ফুটপেট বিশ্বাস কৰা আৰু নকৰা দুয়োটা পক্ষই যাতে কথাখিনি ভালদৰে বুজি পায়। ফাৰ্ষ্টে মই ক'বলৈ লৈছোঁ ফুটপেট বিশ্বাস কৰা অৰ্থাৎ পেৰানৰ্মেল ইনভেষ্টিগেটৰবিলাকে কি কয়। তেওঁলোকৰ মতে ফুটপেট কি? ফুটপেট মানে সেইটো এনাৰ্জি বা শক্তি যি এজন ব্যক্তিৰ মৃত্যুৰ পিছতো ফিজিকেল বডি শেষ হোৱাৰ পাছতো এই পৃথিৱীত থাকে আৰু সি নিজৰ প্ৰেজেঞ্চক ছায়া বা কিছুমান আচৰিত বডিৰ চেপত দেখুৱায়। যিসকল লোকে ফুটপেটক বিশ্বাস কৰে তেওঁলোকৰ মতে ফুটপেট তেওঁলোকৰ আত্মা, যাৰ বহুত মহত্বপূৰ্ণ ইচ্ছা বা কাম সম্পূৰ্ণ নহয়। মৃত্যুৰ পিছতো তেওঁলোকৰ ইচ্ছা জীয়াই থাকে, যাৰ বাবে তেওঁলোকে অশান্তিত ঘূৰি ফুৰে আৰু তেওঁলোকৰ এই ইচ্ছা যেতিয়ালৈ পূৰণ নহয় তেতিয়ালৈকে তেওঁলোকে মুক্তি নাপায়। আৰু ইহঁতক সেইবোৰ জেগাত দেখা পায় য'ত তেওঁলোকৰ ইচ্ছা জড়িত হৈ থাকে, যেনে ধৰক ঘৰ বা কিবা বিশেষ স্থান, আৰু কেতিয়াবাতো ই মানুহৰ শৰীৰটো সোমাই যায়। এনেকুৱা ঘটনা হাজাৰ নহয় লাখতকৈ অধিক ঘটিছে য'ত ভূতে মানুহক হৰণ কৰিছে। আৰু আমি বহুতো এনেকুৱা বলিউডৰ চিনেমা দেখিছোঁ য'ত কিছুমান চিনেমা এণ্টাৰটেইনমেণ্ট আৰু আন কিছুমান সত্যৰ ওপৰত আধাৰিত হয়, যেনে দ্য এক্সৰচিষ্ট 1973 আৰু দ্য কনজুৰিং 2013। যদি আপুনি হৰৰ মুভি চাই ভাল পায় তেনেহ'লে এই দুখনৰ নাম নিশ্চয় শুনিছে আৰু চাইছে। দ্য কনজুৰিং ফিল্মখনত এণ্ডত যিটো পজিশ্যন হয় সেইটো সঁচা ঘটনাৰ ওপৰত আধাৰিত। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে কোনো আত্মা যিকোনো বস্তুৰ ভিতৰত আহিব পাৰে। ভূত কেৱল মানুহৰ দেহতেই নহয়, পেৰানৰ্মেল ইনভেষ্টিগেটৰৰ মতে ভূত যিকোনো বস্তুৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। দ্য কনজুৰিং ফিল্মখনত এই এনাবেলা নামৰ দলটোক নিশ্চয় দেখিছে। এই দলটোক ফিল্মত এনেকুৱা দেখিছোঁ, কিন্তু আচলতে ই এনেকুৱাই হয়, যি এটা বন্ধ বাকচৰ ভিতৰত আছে। এই দলটোক দুনিয়াৰ সকলো ভয়ংকৰ আৰু আচৰিত বস্তুৰ ভিতৰত এটা। পেৰানৰ্মেল ইনভেষ্টিগেটৰৰ মতে ফুটপেটৰ কোনো টাইম টেবুলৰ জ্ঞান নাই। তেনেহ'লে আপুনি ভাবিছেনে আত্মাৰ লগত জড়িত ঘটনাবোৰ ৰাতি কিয় ঘটে? ৰাতি কিয় ভূত ওলায়? ইয়াৰ এনচাৰ এইটো নহয় যে ভূতে মানুহক চিনেমাৰ দৰে ভয় খুৱাবলৈ ৰাতি দেখা দিয়ে। এইটো এটাতো ফিকেশ্যন অৰ্থাৎ অযুক্তিকৰ কথা হৈ গ'ল। আচলতে পেৰানৰ্মেল ইনভেষ্টিগেটৰৰ মতে ভূতে ৰাতিৰ সময়ত এইকাৰণে দেখা দিয়ে কাৰণ সেই সময়ত বহুত বেছি শান্তি হয় আৰু ইলেক্ট্ৰমেগনেটিক ডিষ্টাৰবেঞ্চো কম হয়। ইনভেষ্টিগেটৰৰ মতে ভূতে সিহঁতৰ প্ৰেজেণ্টক জীয়াই ৰাখিবলৈ শক্তিৰ প্ৰয়োজন, আৰু এইটো শুনা যায় যে ইলেক্ট্ৰমেগনেটিক ডিভাইচবোৰে ভূতৰ এনাৰ্জিক ডিষ্টাৰ্ব কৰি দিয়ে, আৰু এই ডিষ্টাৰবেঞ্চ দিনৰ সময়ত বহুত বেছি হয় ৰাতিৰ তুলনাত। সেয়েহে বেছিভাগ ভূতৰ লগত জড়িত ঘটনাবোৰ ৰাতি হোৱা শুনা যায়। যদি স্পিৰিচুৱেলিটিক মানে তেনেহ'লে ভূতপ্ৰেত আছে, কিন্তু বিজ্ঞানে কেতিয়াও এই ভূতপ্ৰেত ধৰিব নোৱাৰে, অৰ্থাৎ ভূতপ্ৰেত নাই। কিছুমান লোকৰ মতে আইনষ্টাইনে ভূতৰ এক্সপ্লেনেশ্যন তেতিয়াই দি দিছিল যেতিয়া তেওঁ কৈছিল এনাৰ্জি নেভাৰ ডিছিপিয়াৰ্ছ ফ্ৰম দি ইউনিভাৰ্ছ, অৰ্থাৎ শক্তি এই ব্ৰহ্মাণ্ডৰ পৰা ক'তো নাযায়। বহুত লোকৰ মতে এই কথাষাৰৰ পৰা এইটো বুজা যায় যে মানুহ মৰাৰ পিছত তেওঁৰ আত্মা এই পৃথিৱীৰ পৰা ক'তো নাযায়। বিজ্ঞানৰ নীতিয়ে এইটো কয় শক্তি সৃষ্টিও নহয়, ধ্বংস নহয়, ই এটাৰ পৰা আন এটালৈ ৰূপান্তৰিতহে হ'ব পাৰে। যদি এজন ব্যক্তি মৰে তেনেহ'লে তেওঁ ফিজিকেলি কেতিয়াও নমৰে। এই কথাষাৰত মনোযোগ দিয়ক, কিয়নো আমাৰ শৰীৰৰ মৃত্যুৰ পাছত মাটিৰ লগত মিহলি হৈ যায়। শৰীৰ মাটিৰ লগত মিহলি হৈ তাৰপিছত তাত গছ হয়। সেই গছ জীৱ জন্তুৱে খাই শক্তি লাভ কৰে। অৰ্থাৎ মোৰ এই কথাষাৰ কোৱাৰ উদ্দেশ্য এইটোৱেই যে আমাৰ শৰীৰে এই পৃথিৱীক এৰি ক'তো নাযায়। আমিতো ফিজিকেল বডিৰ কথা আলোচনা কৰিলোঁ, যদি আমি আমাৰ আত্মাৰ কথা কওঁ তেনেহ'লে এই আত্মা ক'ত যায়? যিদৰে মই অলপ আগতে ক'লোঁ যে শক্তি কেতিয়াও ধ্বংস আৰু সৃষ্টি নহয়, আত্মাও এক প্ৰকাৰৰ শক্তি হয়। যদি এইটো সঁচা, তাৰ মানে আত্মা কেতিয়াও মৰিব নোৱাৰে। মৰাৰ পাছত মানুহৰ বডি
মাটিৰ লগত মিহলি হৈ যায় কিন্তু যিবোৰ আত্মা আছে সেইবোৰ সম্ভৱতঃ জীয়াই থাকে এইখিনিতে মই আপোনালোকক কৈ দিওঁ যে এইটো এটা থিয়ৰিহে ইয়াৰ কোনো প্ৰুফ নাই এই কথাখিনিৰ পৰা এইটোৱে কনক্লুজন ওলায় যে যদি সায়েন্সৰ লক মানা যায় তেনেহ'লে ভূতপ্ৰেত আছে কিন্তু সায়েন্সৰ এক্সপ্লেনেশ্যন গ্ৰুপে ইয়াৰ এক্সিষ্টেন্সক নামানে তেওঁলোকৰ মতে এইটো এটা মগজুৰ ভুল ধাৰণা আৰু আমি ভূতৰ এক্সিষ্টেন্সক সাইন্টিফিক ৱেত প্ৰুভ কৰিব নোৱাৰোঁ কিন্তু পেৰানৰ্মেল ইনভেষ্টিগেটৰে ইয়াক বিশ্বাস কৰে তেওঁলোকৰ মতে ভূতপ্ৰেত আছে যাৰ ফলত পৃথিৱীত কিছুমান অসাধাৰণ ঘটনা হৈ থাকে য'ত আত্মাই কিছুমান মানুহক হৰ্ণ কৰে পাৰ্চনেলি মই সেইটো গ্ৰুপৰ মেম্বাৰ হয় যোনে এই সকলোবোৰ বস্তুক বিশ্বাস কৰে কাৰণ মই এই লটোক বিশ্বাস কৰোঁ এনাৰ্জি নেভাৰ ডিছিপিয়াৰ্ছ ফ্ৰম দি ইউনিভাৰ্ছ শক্তি এই ব্ৰহ্মাণ্ডৰ পৰা ক'তো নাযায় ই এটা নহয় এটা ফৰ্মত দেখা দিয়ে অৱশেষত আপুনি কোনটো গ্ৰুপৰ মেম্বাৰ আপোনাৰ মতে ভূতপ্ৰেত আছে নে নাই কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ